Ka kinhon runar bamla ban ithu kibla tap dor khmat bhai ladi kila lek ban ruti ya ka office trekam bat ki yeng jong uti pak hazarika ubde u he spa khatlai mer joraban hakaba ki runar kila yo ban rong bun ka pisa bat ki jingdeng sia balakot dikilak tingka utai u he spa ude bla jushalan mau yet bat kumbala yat hu do manager bat nong appahara kitei ki runar lapin up da ka pistol bat rung ning kong ha office trekam hakapor kumba arbj aa haka step sni uble bat kilate u manager bat kinong appahara bat kila bom bat shoru yaki bat hadian kata kisarung sa shayen sa bat kendang naphang yaki almari bat kiduli ban rong ru iki jingdeng siar bat kapisa ban phet krat sundan nakate ga jaka nakaliang ki pulet ka jorabat bat sunapur kilalet marmar shikate ga jaka hadian kate ga jingjia ban pinlong ka jingto ket ban register case persha ikite ki runar ki badon kti ban nek duti hakate ga yeng bat ka office trekam jong utei u he spa bat hadu minta ki pulet kim patlap sai satya ki runar badon kti hakate ga kam bat ke jingto ket kadang ya chakmat ban thwet ikite ki runar badon kti hakate ga kam हम और मारता था वो मालिक बोल के मालूम होने से हम खासिया बसा किया हम ओ मां नहीं बोला जो माना ना हमला ओ मैं लायप ओ मैं सब बोला ना तो जब इधर घुसा था 5 आदमी था घुसने के बाद ये इसका चाबी मांगा तो मेरा पास नहीं था तो चाबी नहीं है बोल दिया वो मालिक के पास है बोल के बोल दिया बाद में फिर वो फोड़ करके थोड़ा बहुत पैसा था शायद लेके गया और पट्टी उट्टी सब बांध दिया था मुंह में पट्टी को मुख में बांधा है मुख में बांध दिया था और आधी बांधा था तो एक ब्लैंकेट था इसको काट के पूरा बांध दिया था उसके बाद में बाहर तो कितना आदमी है हमको आइडिया नहीं हुआ अंदर तो 5 आदमी था 2 पिस्तौल भी था बोलकर छोटा आपको कहाँ मारा हमको तो खाली इधर मारा था कैसे से मारा है चाकू जी ডকাই আহিছিল আর 10 11জন দল এটা আহিছিল আহি ঘৰত ভাঙিল মোৰ আমাৰ এই বডেকাটা বাহিৰত পুয়াতে বান্ধি ভিতৰত ৰাখিল মেনেজাৰকো বান্ধি মুখত ব্লেক টিপ লগাই ভিতৰত ৰাখিল তাৰপিছত আমি আহিছোঁ 2:30-35 মানত আমি দলং পাৰ হোৱাৰ লগে লগে দোকানত মেনেজাৰক উঠালোঁ তেতিয়া সিহঁতক ভিতৰত বান্ধি ৰাখিছে মই গৈ দৰ্জা কিয় নখোলোঁ তাৰপিছত এইপিনে ঘৰৰ পৰা মানুহ ওলাই আমাক চবেই এটেক কৰিলে মাৰিছে পিষ্টল দি দাউৰি কি বস্তু লৈ গৈছে আপোনালোকৰ আমাৰ সোণা লৈ গ'ল অলপমান পইচা লৈ গ'ল কিমানমান টকা লৈ গৈছে 2 লাখ টকা আৰু হয় আপোনালোকৰ কিমানমান অলংকাৰ কি লৈ গৈছে অলংকাৰ সোণাৰ চেন লৈ গ'ল 3টা আৰু আঙুঠি চাঙুঠি লৈ গ'ল নগদ ধনো নিছে আৰক্ষীক জনাইছে আৰু আগৰ 20 টকীয়া নোট আছিল বহুত বছৰ পুৰণা 20 টকীয়া 10 টকীয়া এইবিলাক লৈ গ'ল এইবিলাক নতুন নোটবিলাক মই জমা কৰি ৰাখিছোঁ আৰক্ষীক জনাইছে আৰক্ষীক জনাইছোঁ জনোৱা মানে সিহঁতে কৈছে আহিব থানাত ৰিপৰ্ট লিখাবৰ কাৰণে চিচিটিভি কেমেৰা আছে নে আপোনাৰ চিচিটিভি কেমেৰা আছে এইবিলাক উঠাই লৈ গ'ল কোনে উঠালে ডকাইতে উঠাই লৈ গ'ল চিচিটিভি কেমেৰা আছে ডকাইতৰ দলটো কেনেকুৱা মানুহবিলাক মোক মাৰাকেইটা তাতে মই আহিলোঁ যে সোমালোঁ মোক মাৰাকেইটা ক্ষীণমিন মানুহ মোক মাস্ক লগাইছে হাতত কিবা মাৰণাস্ত্ৰ দাও আছিল কাৰোবাৰ লগত ৰড আৰু লাঠি চাঠি আছিল আৰু পিষ্টল আছিল বন্দুকো আছিল আপোনালোকক ক'ত মাৰিলে মোক কপালত পিছপিনে আৰু মোৰ লগত যোনজন ল'ৰা আহিছিল তাক মাৰিল মাথাত পিষ্টল গুলি দি কেইটামান বজাত হৈছিলে এইটো টাইমটোতো মই গম নাপাওঁ কিন্তু ধৰক যোৱা টাইমটোতো 3টা হেৰি হৈছে না আহোঁতে মানে কি মই শুয়ে আছিলোঁ মই গমেই নাপাওঁ আহি যেতিয়া মুখত ধৰিছে মোক পটককৈ চিঞৰি দিলোঁ চিঞৰি দিয়াত তাৰমানে তেখেতে মোক আঁঠুটো হেৰি কৰিছে ভৰিত মাৰি পেলাই ভৰিটোতে হেৰি কৰিছে আৰু তাৰপৰা মুখত হেঁচা মাৰি ধৰিছে তাৰপৰা এয়া লাগিছে গোটেই বস্তু খুলি নিছে মোক গলৰ হাতৰ চব আৰু গডেজত থকা আপোনাৰ চব নহ'লে পিষ্টল আছিলে ল'ৰাটোক মাৰি দিম বুলি কৈছে চব খুলি দিয়ক খুলি পেলাই সিহঁতে লৈ গৈছে পিছত আমাৰ মোৰ মুখত টেপো মাৰি দিছিল পিছত টেপটো খুলি দিছোঁ তাৰপৰা যেনিবা গোটেই বস্তু লৈ গ'ল পইচা কিবা মাৰণাস্ত্ৰ লৈ আহিছে নেকি আহিছে বন্দুক লৈ আহিছে হেৰি কেইবাজনো আহিছে বন্দুক আছে হাতত তাৰপিছতে
ল'ৰাক হেৰি কৰিছে যদিও মানে মোক কৈছে যে আপোনাক কৈছে এনেকৈ মাল দৌ বুলি কৈ আছে মাল কাহা হে তাৰপৰা ল'ৰাক পিষ্টল টৰাই থৈছে আপুনি দেগাটো লড়কাকো মাৰ দেগা পিছতে নিজে গড্ৰেজ চব ভাঙি গোটেই বস্তু ভাঙিছে গোটেই ঘৰৰ হেৰি কৰি দিছে গহনা বহুত আছিল পইচা গহনা গোটেই লৈ গৈছে আকৌ কিমান মান গহনা আছিলে গহনা বহুত আছিলে চব হেৰি কেঁচা হেৰি আছিলে 24 কেৰেটৰ চব নিছে খাৰু বালা মোৰ নেকলেছ মানে ফুলিও আছিলে 6-7 মান আৰু ডিঙিৰো বহুত আছিলে ছোৱালীকো এই দিছিলোঁ এতিয়া ফুলি আঙুঠি চব মানুহজনৰ আঙুঠি মোৰ আঙুঠি বহুত গহনা নিছে মুঠতে গহনা বহুত নিলে বালা হেৰি চব খাৰু কেইবাযোৰো আছিল গহনা গোটেইখিনি নিছে